কবিতাৰ শিৰোনাম আবতৰীয়া বৰষুণ জাক। কথা নুৰ ইছলাম মাইনা। কণ্ঠ বিদিশা বৰুৱা। এজাক আবতৰীয়া বৰষুণ, মহানগৰী অভিমুখী ৰেড বাছত মই আৰু সন্মুখৰ আসনত তুমি, সেয়াই আৰম্ভণি। খিৰিকীৰ বতাহজাকে তোমাক সেইদিনা বৰকৈ আমনি কৰিছিল। তোমাৰ হয়তো মনত আছে, এক্সকিউজ মিৰে আৰম্ভ হোৱা আমাৰ প্ৰথমটো বাক্য, আৰু সেইদিনা পৰাই মোৰ অলক্ষিত হয়তো আৰম্ভ হৈছিল তোমাৰ অভিমুখী মোৰ এই যাত্ৰা। আজিৰ এই বৰষুণজাকে সেই দিনবোৰ বৰকৈ মনত পেলাইছে। তুমি যে কোৱা মোক অতীত অবিহনে বৰ্তমানৰ পূৰ্ণতা নাই, আৰু বৰ্তমানৰ অবিহনে অতীতৰ গতিশীলতা স্তব্ধ। আৰু সেয়ে ময়ো বৰ্তমানক সুন্দৰকৈ উপভোগ কৰি ভৱিষ্যতত স্মৃতি ৰোমন্থন কৰি ভাল পোৱা হ'লোঁ। অফ টাইমত কৰা প্ৰতিটো ফোন কলত তুমি কৈ যোৱা অনৰ্গল কথাবোৰৰ মাজত মই বিচাৰি পোৱা হ'লোঁ মোৰ স্বস্তিৰ নিশ্বাসক। পাহৰিব পৰা হ'লোঁ অতীতত এৰি অহা বিচ্ছেদ আৰু বিষাদক। সন্ধান পালোঁ আন্ধাৰৰ মাজত এধান মানি পোহৰৰ। এতিয়া সময় আমি আগুৱাই যোৱাৰ নিজস্ব কক্ষপথত নিজস্ব গতিবেগেৰে। প্ৰয়োজন মাথো তোমাৰ অকৃত্ৰিম ভালপোৱা, উপযুক্ত আদৰ্শ আৰু সুন্দৰ পৰামৰ্শৰ। ধন্যবাদ।